সো আপোনালোকে যদি ৰেফাৰ কৰি পইচা উপাৰ্জন কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰু এই ভিডিঅ'টোত আপোনালোকে 100% ৰেফাৰ যিটো আপোনালোকে আৰ্ণ কৰিব ৰেফাৰ যিটো পইচা পাব সেইটো আপোনালোকে 100% পাব সো তাৰ কাৰণে আপোনালোকক এইটো দেখুৱাই লৈছো যে মই আপষ্টক্সৰ এটা আমি আপষ্টক্সৰ কথা পাতিম সো এইটোত আপোনালোকে দেখুৱাই লৈছো যে মই কিমান আৰ্ণ কৰিলো সো ইয়াত আপোনালোকৰ দেখিছে 1100 টোটাল কেছ আৰ্ণ আৰু মই কিমান উলিয়ালো উইথড্ৰন দেখাইছে 800 আৰু যিটো কিমান উলিয়াবলৈ আছে সো 300 মই প্ৰসেসিংত আছে উলিয়াবলৈ সো ইয়াত তলত যি মই এক্সপেৰিমেন্ট চাইছিলো যে এটো এপটো পায় নে নাপায় যে পইচা খসাকে পায় নে নাপায় সো মই এটো ট্ৰাই কৰোতে আৰু এটো দেখিলে যেটো আপোনালোকৰ তলত দেখিছে বিমান বৰা 300 টকা সো এটো ৰেফাৰ লিংকৰ পৰা আহিছে আৰু প্ৰভাত বৰা 800 টকা সো এনেকৈ আপোনালোকে আপষ্টক যেটো আছে তাৰ আপোনালোকে এটো পইচা উপাৰ্জন কৰিব পাৰে সো এটো আপোনালোকে 100% পাবই এটো কোনো নাই আপষ্টক যেটো এনেকুৱা ইয়াত আপোনালোকে যিবোৰ শেয়াৰ থাকে হেবোৰ কিনিব লাগে আৰু ট্ৰেড কৰিব লাগে তাৰ পিছত আপোনালোকে ট্ৰেড কৰাৰ পাছত আপোনালোকৰ শেয়াৰ বিলাক যে কমা বহা হৈ থাকে তাত আপোনালোকে সেল কৰিব লাগে সো তেনেকৈ আপোনালোকে কৰিব লাগে সো আপোনালোকে ডেসক্ৰিপচনত লিংক আছে আপোনালোকে তাৰ পৰা গৈ আপষ্টক্সৰ যেটো একাউন্ট আছে সেইটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰে সো এই ইনফৰমেশনটো দিবলৈ আপোনালোকক কৰিছিলো সো আপোনালোকৰ ইয়াত যেটো ৰেফাৰ আৰ্ণ আছে সেইটো আপোনালোকৰ বহা কমা হৈ থাকে সো কেদিনমানৰ আগত আপোনালোকৰ ৰেফাৰেল আছিল যেটো আপষ্টক্সৰ এটা ৰেফাৰত আছিল 1200 টকা সো এটো কমা বহা হৈ থাকে যেটো ৰেফাৰেল মনি থাকে এটো এতিয়া আপোনালোকৰ যে অফাৰ চলি আছে 800 টকা এটা ৰেফাৰ কৰিলে পাব আৰু ডাইৰেক্ট ৰেফাৰ কৰিলে আপোনালোকে পাব 500 টকা আৰু যেটো এক্সট্ৰা 300 টো হেতু আপোনালোকে যেতিয়া একাউন্টটো ট্ৰেড কৰিব তেতিয়া আপোনালোকৰ ৰেফাৰেল কৰা জনে একাউন্টটো আপোনাৰ তাত ট্ৰেড কৰিব তেতিয়া আপোনালোকে 300 টকা ক্ৰেডিট হৈ যাব সো এনেকৈ আপোনালোকে আপষ্টক্সটো ডেসক্ৰিপচনত লিংক আছে তাত গৈ আপোনালোকে আপষ্টক্স একাউন্টটো খুলিব পাৰিব সো তেনেকৈ আপোনাৰ লগৰজনক বা ৰেফাৰ কৰাৰ পিছত আপোনালোকৰ যি ক্ৰেডিট আছে ইয়াত এনেকৈ আপোনালোকৰ আহি যাব সো আকৌ এবাৰ কৈছো এটো 100% আপোনালোকৰ সোমাবই এটো কোনো ফেক আৰ্ণ মনিৰ কাৰণে নহয় মানে ফেক হেৰি নহয় সো ভিডিওটো ইমানে আছিল যদি আপোনালোকে আপষ্টক্স একাউন্ট খুলিব বিচাৰে তেন্তে যদি আপোনালোকে নেজানে কমেন্ট কৰিব আমি নেক্সট ভিডিওত আপোনাৰ আপষ্টক্স একাউন্ট কেনেকৈ খোলে তাৰ ওপৰত ভিডিও বনাম সো আপোনালোকে ডেসক্ৰিপচনত লিংকত গৈ আপোনালোকে আপষ্টক্স একাউন্ট এতিয়া খুলিব পাৰিব